নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ভাদ মাহৰ বিশেষ মহত্ব আছে। কাৰণ এই ভাদ মাহতেই ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ জন্মাষ্টমী উৎসৱ পালন কৰা হয়। প্ৰথম পৰ্য গণেশ বাবাৰ গণেশ চতুৰ্থী আৰু আমাৰ অসমীয়া জাতিৰ মেৰুদণ্ড স্বৰূপ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাৱ তিথি। ইয়াৰ উপৰিও এই ভাদ মাহতেই শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা পালন কৰা হয়। মুঠৰ ওপৰত ভাদ মাহৰ প্ৰত্যেকটো দিনেই উৎসৱ বুলি ক'লেও ভুল নহ'ব। মঠ মন্দিৰ নামঘৰ আদিত নাম কীৰ্তনৰ জৰিয়তে ঈশ্বৰক স্মৰণ কৰি উপাসনা কৰা হয়। বন্ধু বান্ধৱীসকল, আৰু এই ভাদ মাহতেই ভগৱান শ্ৰী বিষ্ণু শয়নৰ পৰা হাৰ পায় বুলি পোৱা যায়। আৰু সেইবাবে বন্ধু বান্ধৱীসকল, ভাদ মাহৰ ৰবিবাৰ দিনটোত বিশেষ মহত্ব আছে। যদি বন্ধু বান্ধৱীসকল যিসকলৰ জন্মকুণ্ডলীত সূৰ্য কমজোৰ হয়, তেওঁলোকে সমাজত মান সন্মান নাপায়। যদি তেওঁলোকে ভগৱান বিষ্ণু আৰু সূৰ্যক আৰাধনা কৰে বা পূজা অৰ্চনা কৰে, জল চঢ়ায়, তেতিয়াহ'লে তেওঁলোকে বিভিন্ন ধৰণে শুভ ফল লাভ কৰে। বন্ধু বান্ধৱীসকল, সেইবাবে এই ভাদ মাহৰ ৰবিবাৰ দিনটোত কিছুমান কাম কৰিব নালাগে। আহকচোন বন্ধু বান্ধৱীসকল, তেতিয়াহ'লে কিনো কাম কৰিব নালাগে জানি লওঁ। সূৰ্যাস্তৰ আগত কেতিয়াও নিমখ ব্যৱহাৰ কৰিব নালাগে। ২ নম্বৰ, পতি পত্নীয়ে কাম সুখৰ উপভোগ কৰিব নালাগে। লগতে মাছ মাংস মদিৰা পান কৰিব নালাগে। তেল মালিচ, চুলি কটা বা মূৰত তেল দিয়া ৰবিবাৰ দিনটোত কৰিব নালাগে। তামৰ দ্বাৰা নিৰ্মিত পাত্ৰ বা শিলা বেচা কিনা কৰিব নালাগে। ইয়াৰ উপৰিও গাখীৰ চলোৱা কামো কৰিব নালাগে। বন্ধু বান্ধৱীসকল, অৱশেষত আকৌ এটা কথা কৈ থওঁ যে নীলা বা ক'লা বস্ত্ৰ লগতে জোতা ভাদ মাহৰ ৰবিবাৰ দিনটোত পৰিধান কৰিব নালাগে। পাৰিলে আপুনি চেণ্ডেল বা অন্য ৰঙৰ বস্ত্ৰ পৰিধান কৰক। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ'ৰ সৈতে জড়িত হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।